এতিয়ালৈকে খৰচ হিচাপততো কিমান মান খৰচ কৰিলে? 30,000 মান টকা খৰচ হৈছে আৰু 30,000 মান টকা খৰচ কৰিলে ন? পুৱা হিচাপত কিমান মান পালে এতিয়ালৈকে? এনে হেৰিটোৰ 70-80 হৈছে আৰু 70-80,000 মান। নমস্কাৰ বন্ধুসকল, জিন্তুছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ। আজি ঘূৰি ঘূৰি আকৌ এখন শাকনি বাৰী চাবৰ কাৰণে পালোহি। মোৰ ওচৰতে এইফালেদি আছে বিলাহী। এতিয়া কেঁচা কেঁচা দেখিছে এইবিলাক, কিন্তু আপোনালোকৰ ওচৰত যেতিয়া পাবগৈ নহয় এইবিলাক বিলাহী পকা পকা হ'ব। যিকেইজন মানুহে এই খেতিটো কৰিছে, আৰু আজি মই যিখন বাৰী দেখুৱাবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ, মানুহকেইজন এই খেতিত একেবাৰে নতুন, তথাপিও শিকি মানে এইবিলাক বস্তুবিলাক ৰিচাৰ্চ কৰি নিজাকৈ যেতিয়া কৰিছে, শিকিছে বুলি ক'ব লাগিব। তথাপিও মই যেতিয়া আজি আহি এইখন বাৰী দেখিলোহি নহয়, কণ্ডিশ্যনটো দেখি মনটো খুব ভাল লাগি গ'ল। সেইটো কাৰণে আচলতে আপোনালোকক ভিডিঅ' আকাৰে এটা প্ৰতিবেদন প্ৰস্তুত কৰি আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিওঁ বুলি ভাবিছোঁ। বলক, ক'ত কোনে কেনেকৈ কৰিছে এইবিলাক খেতি, কোনে কৰিছে, গোটেইবিলাক আপোনালোকক সবিশেষ দেখুৱাবলৈ পোনে মই আপোনালোকক বাৰীখনলৈ লৈ যাওঁ। মোৰ পাছফালে আছে সেইখিনিতে বাৰী, মাজতে এইখিনি যিখিনি দেখিছে এইবিলাক হয় ফ্ৰেঞ্চ বিনৰ গছ, আৰু সেই ফ্ৰেঞ্চ বিনৰ গছখিনি পাছফালে দিয়ে আছে বিলাহী বাৰীখন। বলক তেতিয়াহ'লে পোনে বিলাহী বাৰীলৈ লৈ যাওঁ। চাওক, এইখনেই হৈছে সেইখন বাৰী। কেনেকুৱা সুন্দৰ লমে লাগি থকা বিলাহীৰ গছ। চাওক কিমান সুন্দৰ বিলাহী লাগি আছে, ভাল লাগিছে ন বিলাহী? চাওক, আৰু এই খেতি আছে আমাৰ শদিয়াৰ, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰৰ শদিয়াৰ পদুমফুলা গাঁৱৰ ভিতৰত। আৰু যিকেইজন ব্যক্তিয়ে এই খেতি কৰিছে, বৰ্তমান 2জন ব্যক্তিয়ে বিলাহী বাৰীতে সোমাই আছে। মই অনুৰোধ কৰিম অলপ ওচৰলৈ আহি মেলি আমাক তেখেতৰ পৰিচয়টো দি দিয়ক, আৰু কেনেকৈ মানে এইবিলাক খেতি কৰিবৰ কাৰণে যে অনুপ্ৰেৰণা যে লাভ কৰিছে, কেনেকৈ আগবাঢ়িছে, সকলোবিলাক তেখেতসকলৰ মুখেৰে শুনি যাওক। মোৰ নাম শ্ৰী মহান্ত গগৈ, হয়, মই ডিষ্ট্ৰিক্ট তিনিচুকীয়া, পদুমফুলা গাঁও, এই নচদীয়া মানে পঞ্চায়ত। হয়, মানে খেতি কৰিবলৈ দুজনে কথা পাতিলো, আৰু মই আৰু ককাই। হয়, আৰু তেখেত আপোনাৰ ককাই হয়? ককাই হয়। দুজনে কৰি চাওঁচোন, কৰিলো আৰু আগৰ পৰা মানে চেষ্টা এটা আছিলে কৰিবলৈ, তেনেকে সুবিধা নাছিলে। আৰু বিলাহী খেতি আগতেও কৰিছে নে এই বছৰ প্ৰথম কৰিছে? কৰিছো, আজি 15-20 বছৰ আগত, 15-20 বছৰ আগত কৰিছিলে। কিন্তু সেইবিলাকতো মানে তেতিয়া চিষ্টেম বিলাক বেলেগ আছিলে চাগে, দৰৱ চৰব বিলাকো কোম্পানীৰ নাম বিলাকো বেলেগ আছিলে চাগে। এতিয়া মানে সেইবিলাকো বেলেগ হৈছে। আগত কৰা আৰু এতিয়া কৰাৰ মাজত পাৰ্থক্যটো কি পাইছে? আগতকৈতো অকমান ভাল হৈছে। আগতে মানে পকালে মানে কিছুমান গেলিয়ে যায়, নেপাওঁ মানে। এতিয়াতো যিমানটো পকাইছে সিমান অলপো গেলা নাই মানে। আচ্ছা, এতিয়া মই যিখন বাৰী চাই আছো, এতিয়া আমাৰ সন্মুখত যিখন বাৰী আছে, কিমান মাহ মান হ'ল এইখিনি ছিঙি থকা? এতিয়া এমাহ বেছি হৈছে। এমাহৰ ওচৰত হৈ গ'ল ন? গছ হিচাপত কম নে এৰিয়া হিচাপত? গছ হিচাপতে কৈ দিয়কচোন, কিমান মান গছ আছে? লগোৱাটো আমি 1000 মান লগাইছিলো। 1000 গছ লগাইছিলে। এতিয়া 700 মানে আছে। এতিয়া মানে 300 মান মৰিছে। আৰু প্ৰথম অৱস্থাত কিমান মানকে পালে দামটো কেজিয়ে প্ৰতি? প্ৰথম দিনতে 65 টকা হলচেলত। আৰু এতিয়া কিমান হৈ আছে? এতিয়া আমি 35 কে দিছে। বাৰীৰ পৰা লৈ যায় নে দি থৈ আহেগে? চাওক, এখন বিলাহীৰ বাৰী মাটি মোৰ চকুৰে যিমানখিনি দেখিছো, হয়তো আধা বিঘাৰ ওচৰত হ'ব। এই আধা বিঘাৰ মাটিত প্ৰায় 1000 বিলাহী পুলি লগাইছিলে। লগোৱাৰ পাছত 300, মানে মই প্ৰথমতে কৈছো আপোনালোকক, এই খেতিটোত যিহেতু অতিকৈ নতুন, গতিকে কিছুমান কাম নিজে কৰি শিকি থকাৰ কাৰণে প্ৰায় 300 পুলি মৰি গৈছে, আৰু ৰৈছেগৈ 700 পুলি। আৰু আৰম্ভণিতে যিহেতু তেখেতে কৈছে 60-65 টকা। আৰু বৰ্তমান আপোনালোকে ভিডিঅ' বনোৱাৰ তাৰিখতো আপোনালোকে জানে চাগে যে আপোনালোকে যদি ৰিটেইল যদি বিলাহী কিনি খাইছে, তেতিয়াহ'লে আপোনালোকে 40-ৰ পৰা 50 টকাৰ ভিতৰত বিলাহী কিনি খাই আছে, আৰু এখেতসকলে হ'লচেল দি আছে 35 টকাকৈ। গতিকে আপোনালোকে চিন্তা কৰক, এনেকুৱা এটা লাভজনক খেতি যিটো নেকি আপোনালোকেও কৰিব পাৰে। আৰু এইবিলাক খেতি মই আচলতে মোৰ ভিডিঅ'টোত আপোনালোকক খেতিটো কৰিলে লাভ হয় নে নহয় সেইবিলাকৰ বিষয়েহে সাধাৰণতে কওঁ। কেনেকৈ কৰিব লাগে সেইবিলাক মই যিহেতু খেতি বিশেষজ্ঞ নহয়, তথাপিও মানে ভিডিঅ'টোৰ মাজে কিছুমান টিপ দিবলৈ চেষ্টা কৰোঁ।
যদিও বা মই আজি এখেতসকলক দুইজনৰ কামটো দেখি মই ভাল পাইছোঁ, যদিও বা কিন্তু কামটোত অলপ মানে মই যদি বেয়া নাপাব আপোনালোকে, ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ, তেখেতসকলে যি মতে মানে বিলাহী গছখিনি বান্ধি থৈছে, ডালবিলাক ভাঙি ভাঙি যোৱাৰ কাৰণে উৎপাদনটো অলপ কম যেন পাইছোঁ। কিন্তু সেইটো কাৰণে কৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি কোনোবাই যদি অনুপ্ৰেৰণা লাভ কৰিছে নহয়, আপোনালোকেও বিলাহী খেতি কৰিম বুলি, কাৰণ মই যিহেতু লাভৰ অংকটো আপোনালোকক দেখুৱাই দিছোঁ, গতিকে আপোনালোকে এই বিলাহীৰ ডালবিলাক আজিকালি নতুনকৈ ৰছী পায়, ৰছীৰ সহায়ত আপোনালোকে বান্ধি বান্ধি যদি ভালকৈ যদি ওলমাই দিয়ে, তেতিয়াহ'লে এনেকৈ ভাঙি নাযায়। আৰু এইটো যেতিয়া ইয়াত ভাঙি গ'ল, ভাঙি যোৱাৰ পাছত এই জোৰটো কমজুৰি হৈ যায়, আৰু ইয়াৰ আগত যিকেইটা বিলাহী লাগি থাকিব, এই বিলাহীকেইটা মানে ডাঙৰ নহয় আৰু সৰু হৈ থাকিব। মানে কাৰণ কেলে ভিটামিন আৰু মানে যিমানবিলাক খাদ্য গুৰিটোৱে বিলাহীটোলৈ যিমানখিনি মানে লৈ যায়, কঢ়িয়াই লৈ যায়, সাৰ পানীবিলাক পৰ্যাপ্ত পৰিমাণে সি তাত নাপায়গৈ, গতিকে মানে ই সৰু হৈ যায়। আৰু তথাপিও এতিয়ালৈকে খৰচ হিচাপততো কিমান মান খৰচ কৰিলে? সাৰ, ভিটামিন, কিবা কিবি লেবাৰ গোটেইবিলাক লগাই মেলি হাল বোৱা কিবি লগাই ধৰক 30,000 টকা খৰচ হৈছে আৰু 30,000 টকা খৰচ কৰিলে ন? পোৱা হিচাপত কিমান মান পালে এতিয়ালৈকে? এতিয়াতো এনেই ৰাউণ্ড ফিগাৰ এটা এনে হেৰিটো 70-80 হৈছে আৰু 70-80,000 মান। আৰু তো আধা মানুহ চিঙা হোৱাগে নাই, আৰু এইখিনি ছিঙিলে আৰু কিমান ওলাব ঠিকনাই নাই। এজন এই খেতিত নতুন হিচাপে, এজন একেবাৰে নতুন ব্যক্তি, আগতে কৰিছিলোঁ বুলি কৈছে, তেতিয়া মানে সা সঁজুলিবিলাকো বেলেগ আছিলে, সাৰ ভিটামিন সেইবিলাক সম্পূৰ্ণ বেলেগ বেলেগ আছিলে। আৰু যিহেতু এইবিলাক খেতি সদায় সদায় কৰি থাকিলেহে মাৰ্কেটত নতুন নতুন কি কি দৰৱ আহি আছে, ৰাসায়নিক দ্ৰব্যই হওক বা বিভিন্ন ধৰণৰ সাৰ চাৰ কি কি প্ৰয়োগ কৰিব লাগে, মানুহবিলাক আপ টু ডেট হৈ থাকে। যিহেতু এই খেতিটো আগতে বহুত 15-20 বছৰ আগতে কৰিছিলে, মাজতে এৰি দিলে, তাকো আগতে কৰোঁতে বেলেগৰ লগত কৰিছিলে, এতিয়া সম্পূৰ্ণ অকলীয়াকৈ নিজাকৈ কৰিছে। গতিকে এইবিলাক মানে অলপ গেপ এটা হৈ যায়, নলেজ গেপ এটা হৈ যায়। তথাপিও যিমতে কৰিছে খুব ভাল লাগিছে। আৰু একেবাৰে নতুন বুলিয়ে কৈছোঁ মই, সেইটো কাৰণে একেবাৰে নতুন এজন ব্যক্তি হিচাপে যিমতে কৰিছে ন, প্ৰফিটটো কিন্তু আপোনালোকে খুব ভাল প্ৰফিট এটা পাইছে। এতিয়া কথা এটা কৈছোঁ, আপোনালোকে ধান খেতিটো কৰিছে, কিমান বিঘামান কৰিছে ধান? 6 বিঘা মাটিত ধান খেতি কৰি কেনে গোটেই ধানখিনি মাৰি বিক্ৰী কৰিলেও চাগে এই আধা বিঘা মাটিৰ লগত তুলনা কৰিলে নোলাবগৈ চাগে ন? তাততো মানে বোকা পানী খচকি মেলি পুৰা কষ্ট, হেভি কষ্ট কৰি কিনে ধান খেতিটো কৰা হয়। তাৰ পাছতো যদিহে মানে তাৰ লগত এই আধা বিঘা মাটিৰ খেতিয়ে যদি জিকে, তেতিয়াহ'লে আপোনালোকে চাওক, যিবিলাক ল'ৰা, উঠি অহা ল'ৰাই, শিক্ষিত ল'ৰাই পঢ়া শুনা কৰাৰ পিছত চাকৰি আশা কৰি কিনে যিবিলাক ল'ৰাই মানে ঘূৰি ফুৰিছে, আৰু যিবিলাক পঢ়া শুনা শিক্ষিত ল'ৰা থাকে, সাধাৰণতে এইবিলাক মানে অলপ মানে যিকোনো সাৰৰ বিষয়ে, ৰাসায়নিক দ্ৰব্যৰ বিষয়ে এইবিলাক অলপ মানে চাৰ্চ কৰিব লাগিলেই আজিকালি মোবাইলটো হাতত আছে, গুগল আছে। গুগলত যেতিয়া চাৰ্চ কৰা যায় নহয়, কিবা এটা বেমাৰ, গছ গছনিয়ে হওক বা শাক পাচলি যিকোনো, কিয় হৈছে তাৰ কাৰণটো ওলাই যায়। আৰু সেইবিলাক মানে খুব সহজে জ্ঞানটো আয়ত্ব কৰিবৰ কাৰণে সহজ, কাৰণ পঢ়া শুনা ল'ৰা ছোৱালী হিচাপত। গতিকে যিবিলাক ল'ৰা ছোৱালীয়ে আজিৰ তাৰিখত পঢ়া শুনা কৰাৰ পিছত চাকৰি বিচাৰি হাবাথুৰি হৈ আছে, চাকৰি পোৱা নাই, মই তেখেতসকলক, সেই নিবনুৱা, শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক অনুৰোধ কৰিম, আপোনালোকে এবাৰ এইটো ট্ৰাই কৰি চাওক। যিহেতুকে এইটোতো মানে বহুত বেছি সময় দিব নালাগে, গতিকে অলপ কম সময় দিও যদি এনেকুৱা এটা ভাল এটা যদি ফল যদি লাভ কৰিব পাৰি নহয়, তেতিয়াহ'লে কিন্তু এটা ছেকেণ্ড ইনকাম চ'ৰ্চ হিচাপে আপোনালোকে এইটো বাছি ল'ব পাৰে। ফাৰ্ষ্ট বুলি মই নকওঁ, যিহেতুকে এটা চৰকাৰী চাকৰি সকলোৱে বিচাৰে, সেইটোতো মানে মই কৰিব নালাগে, আশা কৰিব নালাগে বুলি নকওঁ, কিন্তু সেইটো কাৰণে মই কৈছোঁ ছেকেণ্ড ইনকাম ষ্ট্ৰীম হিচাপে আপোনালোকে এইটো কিন্তু কৰিব পাৰে। নে আপোনাৰ মতে কি কয়? উঠি অহা প্ৰজন্মক আপোনালোকে এনেকৈ উঠি অহা প্ৰজন্ম মানে খেতিৰ বিষয় লৈ যদি খেতি কৰিবলৈ বিচাৰে ন, মানে ঘৰ মাটি নাই কিছুমান, হ'লেও মাটি নাই মানে বহুত বেছি মাটি নালাগেতো। মই যিটো দেখিলোঁ এতিয়া আধা বিঘা মাটিত আপোনালোকে, আৰু এইখিনি খেতি যদি পৰিকল্পিতভাৱে আৰু ইয়াতকৈ মানে অধিক ফল পাব পাৰি। মই যিটো দেখিলোঁ কণ্ডিশ্যনটো নতুন হিচাপে আপোনালোকে এজোপা গছত 3-4টা খুঁটি মাৰিব লগা হৈছে, ডাল ভাঙি গৈছে। তাৰ পাছতো যদি আপোনালোকে 30,000 খৰচ কৰি 70,000 যদি উলিয়ালে, তাৰমানে 40,000 টকা ইতিমধ্যে প্ৰফিট হৈছে। এতিয়া যিখিনি দেখিছোঁ ইয়াৰ পৰা আৰু মানে আপোনালোকে 40-50,000 টকা ইয়াৰ পৰা ল'ব। তাৰমানে আপোনালোকে 30,000 টকা খৰচ কৰি যদি প্ৰায় 1 লাখৰ ওচৰত যদিহে মানে আধা বিঘা মাটিৰ পৰা যদি লৈছে, তেতিয়াহ'লে কিমানটো হ'ব পাৰে? এজন ব্যক্তিয়েতো কৰোঁ বুলি ক'লে 1 বিঘা মাটিটো আৰামত কৰিব পাৰিব, নহয় জানো? এনে আমিতো টাইমটো বেছি নিদিওঁৱে, ৰাতিপুৱা খন্তেক লাগো আৰু গধূলি খন্তেক লাগো। আৰু ইয়াৰ বাহিৰে আৰু কি কি বেলেগ কাম কৰে?
বেলেগ মানে এনেতো খেতি কৰিছো তো সৰিয়হ খেতি লগাইছো। সৰিয়হ খেতি লগাইছে, কিমান বিঘা লগাইছে সৰিয়হ খেতি? আমি 10 জনে লগাইছো। 10 জনে মিলি 60 বিঘা মান লগাইছো। 60 বিঘা মান লগাইছে। পাম অইলটো 400 বিঘা মান লগাইছো। পাম অইল 400 জোপা। আৰু বেলেগতো এনে হেৰি ফেচবিন লগোৱা আছে, খাবৰ কাৰণে লগোৱা আৰু এইটোতো ঠিক 3 কুইণ্টেল মান বিক্ৰী হ'ল। আৰু আমাৰ ওচৰত এই খেতিৰ দ্বিতীয়জন ব্যক্তি চিনাকি কৰি দিওঁ, আপোনাৰ মুখেৰে আপোনাৰ নামটো কৈ দিয়ক। হিমত জ্যোতি গগৈ। হিমত জ্যোতি গগৈ, পদমফুলা গাঁও। কেনেকুৱা লাগিছে খেতি কৰি? দুইজন আপোনালোকে বৈ নাই খেতি কৰিতো ভালে লাগিছে। অকমান এই নতুনকে কৰি চাইছো কেনেকুৱা বিলাহী খেতি কেনেকুৱা হয়। তথাপি আগটো ভাঙি গৈছে আৰু এতিয়া আশা কৰা হিচাপত ফলটো পাইছে নে নাই? এনেই ইমানখিনি হ'ব বুলি ভবা নাছিলো, তথাপি হৈছে বুলিয়ে ক'ব পাৰি। এইখিনিতে মই আপোনালোকক এটা কৈ দিব বিচাৰিছো, মোৰ নিজৰে এটা ভুল ধাৰণা আছিলে, বহুত ডাঙৰ ভুল ধাৰণা। মই ক্ষমা মাগিছো আপোনালোকক মোৰ ভুল ধাৰণাটো কৰাৰ আগতে। মই বাৰীয়ে বাৰীয়ে শাকনি বাৰী চাওঁ বুলি মোৰ নিজৰ মনটোকে মানে এটা উৎসাহ পাওঁ বুলি এইবিলাক ভিডিঅ' বনাই থাকো আৰু লগতে এইবিলাক ভিজিট কৰি থাকো। মোৰ মনৰ এটা ভুল ধাৰণা আছিলে কি, আমাৰ অসমীয়া মানুহখিনি এলেহুৱা, মানে বহুত দূৰৰ কথা ক'বলৈ মই নাযাওঁ, আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বাহিৰৰ কথা ক'বলৈ নাযাওঁ, মোৰ আশে পাশে যিমানবিলাক গাঁৱৰ মানুহ মই দেখিছোঁ সাধাৰণতে মানে এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ নিবিচাৰে। ধান খেতি কৰে ঠিকেই আছে, বা ইয়াতকৈ বহুত বেছি কষ্টদায়ক কাম কৰে, কিন্তু এনেকুৱা ধৰণৰ উৎপাদন কৰিব পৰা, ভাল এটা প্ৰফিট পাব পৰা এনেকুৱা ধৰণৰ কাম কৰা মই দেখি নাপাওঁ। কিন্তু আমাৰ ওচৰতে বিহাৰী, মুছলমান তেনেকুৱা ধৰণৰ মানুহবিলাক খুব মানে কাম কৰে, আৰু সেইটো কাৰণে মই ভাবি আছিলোঁ যে সেইবিলাক মানুহে অকল মানে এইটো কামটো কৰে। আজি মোৰ ভুল ভাঙিলে, মই শদিয়াৰ পদুমফুলা গাঁৱত আহি মেলি দুইজন জেঠেৰী আৰু বৈ নায়কৰ খেতি দেখি যি মনতে মই আজি এটা উৎসাহ পালোঁ নহয়, তাৰ কাৰণে মই মোৰ ভুল ধাৰণাটো আজি মই ইয়াতে মানে এৰিছোঁ। আৰু আমাৰ অসমীয়া মানুহখিনিও যে ইচ্ছা কৰিলে এনেকুৱা ধৰণৰ যে কাম কৰিব পাৰে, এনেকুৱা ধৰণৰ কাম কৰি দেখুৱাব পাৰে, তাৰ মই এটা নমুনা ইয়াতে পালোঁ। এয়াই হৈছে আমাৰ প্ৰকৃত অসমীয়াৰ চিন। আমাৰ প্ৰকৃত অসমীয়াগিৰি যদি আমি কৰিবলৈ যাওঁ নহয়, দল সংগঠন কৰি আমি অসমীয়াগিৰি দেখুৱাবলৈ নালাগে। এনেকুৱা ধৰণৰ কাম কৰি যদি আমি দেখুৱাওঁ নহয়, বাহিৰৰ পৰা আহি থিতাপি লোৱা, আমাৰ ইয়াত থিতাপি লোৱা সেই ৰঘুমূলা টাইপৰ যিবিলাক ব্যক্তি আছে, যিবিলাক সম্প্ৰদায়ৰ মানুহ আছে, সেইবিলাক মানুহ নিজে আমাৰ ইয়াৰ পৰা যাবগৈ লাগিব। কোনো দল সংগঠন কৰি মেলি ধৰ্ণা দি মেলি সিহঁতক খুচি কাটি মাৰি খেদিব নালাগে, হয়নে নহয়? আমি এইখিনি আমাৰ নিজৰ ঘৰৰ থকা মাটিখিনি আমি এইবিলাক কৰি উৎপাদন কৰোঁ, বজাৰলৈ উলিয়াই দিওঁ, তেতিয়াহ'লে আমি সিহঁততকৈ মানে বেছি নিশ্চয়কৈ লাভ পাব পাৰিম। কাৰণ সিহঁতে আমাৰ ইয়াত আহি মেলি ভাড়াত মাটি লৈ আমাতকৈ বেছিকৈ সিহঁতে উৎপাদন কৰি দেখুৱাই আছে। কিন্তু আমাৰ নিজৰ মাটিত কাকো ভাড়া দিব নালাগে, নিজৰ মাটিত এইবিলাক কৰি দেখুৱাওঁ নহয়, তেতিয়াহ'লে আমি খেদিব নালাগে, নিজে গুচি যাব, নহয় জানো? গতিকে বন্ধুসকল, মোৰ আজিৰ এই ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিব বিচাৰিছোঁ। বহুত দীঘলীয়া হৈ থাকিব, কৈ গৈ থাকিব লাগিলে। মূল সাৰাংশ হিচাপে আজি এই শাকনি বাৰীখনত ভিজিট কৰিব আহি মই এটাই কথা গম পালোঁ, অসমীয়াগিৰি যদি কৰিবলৈ আছে নহয়, এনেকুৱা ধৰণৰ কাম কৰক, যিয়ে নেকি আমাৰ জীৱনটো সচ্ছলভাৱে চলাই নিয়াত সুবিধা হ'ব। চাকৰি বাকৰি পোৱা নাই, কোনো কথা নাই, শিক্ষিত নবনুৱা হয় আপোনালোকে চৰকাৰক দুখ দি, কোনো ব্যক্তি বিশেষে কোনোবা মানুহক দুখ দি আপোনালোকে থাকিব নালাগে। এনেকৈ কাম কৰক, ভগৱানে আপোনালোকৰ সাথ নিশ্চয় এদিন নহয় এদিন দিব। ধন্যবাদ।